পৰা ইমান সোনকালে সকলোকে কাঢ়ি নিলে এতিয়া মই ছোৱালীকেইজনী কেনেকৈ ডাঙৰ দীঘল কৰিম কেনেকৈ পঢ়াম কি কৰি আছা মই অহা কালিলৈ যাম ঠিক আছে লৈ যাম ঠিক আছে সাইকেল লাগিব এবাৰ তোমাক মই সাইকেল লৈ দিম বাহিৰলৈ খাব লৈ যাম দেই পাপাই এবাৰ তোমাক সাইকেল লৈ দিব আৰু এবাৰ স্কুললৈ সাইকেল লৈহে ল'বা ভালকৈ পঢ়িবা দেই পাপাই আৰু তোমাক কিবা কিবি লৈ দিব মই কিনি দিম নহয় তোমাক এবাৰ ফুৰিবলৈ গ'লে তোমাক ডাঙৰ এটা জেলি বেগ আনি দিম দেই এতিয়া মই কিবা এটা কৰিব লাগিব আৰু ছোৱালীকেইজনীটো এতিয়া মই চাব লাগিব কাম এটা বিচাৰি ল'ম দেই এতিয়া যোৱাচোন তুমি মোৰ বেগটো লৈ আনা মই যাম ৰ'বা বৌ কেনিবা যায় নেকি পাৰিলে আমাকো লগতে লৈ যাওক নাই কাম নাই এই ছোৱালীজনী মুখলৈ চাই কামটো কি কৰিম ছোৱালীজনী মুখলৈ চাই দিয়ক কিন্তু ৰাতিপুৱা 8টা বজাত ঠিক আছে দাদা আপুনি মোক কাম এটা দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ আমি পাৰিম ভণ্টি তোমাৰ নামটো সোধা হোৱাই নাই নহয় তোমাৰ নামটো কি আছিলে মোৰ নাম তৰা আচ্ছা তৰা মই তোমাৰতো অনুভৱ কৰিব পাৰিছোঁ তুমি এটা কাম কৰিবা কালিৰ পৰা তুমি কেছ কাউণ্টাৰত বহিবা ঠিক আছে বিশেষ কামত মই বাহিৰত যাব লাগিব বহুত বহুত ধন্যবাদ দাদা আপুনি মোক ইমানখিনি সহায় কৰাৰ বাবে